তো গাইস রাধে রাধে ওয়েলকাম টু মাই নিউ ব্লগ। তো আজি আমাৰ কলেজত কি হৈছে আপোনালোকক দেখাম। তই আগুৱা গাইস ইয়াত বটল লিখা আছে অসম গ্ৰন্থমেলা 19 পৰা 28 জানুৱাৰী 2024 লৈকে। তো আপোনালোকে আহিব খুজি যদি আহিব পাৰা 28 তাৰিখলৈকে আছে আৰু ইফালে লেফট সাইডৰ এনেকুৱাকৈ থাকিব। তো এতিয়া আমি সোমাম ভিতৰত গ্ৰন্থমেলা যেহেতু গ্ৰন্থ আছে নে আমি চাম আপোনালোকক দেখাম। তো গাইস এইটোৱে হল গেটটো সোমাই যোৱা। তো আপোনালোকক দেখাম যেহেতু গ্ৰন্থমেলা কি গ্ৰন্থ আছে আপোনালোকক দেখাম। তো গাইস আপোনাৰ লাগতেল কিবা কিতাপ আছে নাই সবলক চাও এতিয়া কি সোমোৱাৰ পিছত এই লেফট সাইডৰ নৰেন্দ্ৰ মোদী দেখা পালো পাব্লিক বোৰ্ড আসাম বুলি আৰু ইয়াত কিবি পোষ্টাৰ লগাইছে। তো সোমাৰ লগে লগে মুখামুখি গড়ৰ ষ্টেচু দেখা পাব আপোনালোকে। ইয়াত দেখিছে না গাইস এইটো। তো গাইস আপোনালোকক নৰ্মেলি অলপ দোকানবোৰ দেখাই দিও কেনে টাইপৰ আহিছে আৰু পিছত আপোনালোকক কম কিতাপৰ বিষয়ে কি কিতাপ পোৱা যাব। ইয়াত আপোনালোকে বহুত ভাল ভাল কিতাপ পোৱা যায় আপোনালোকক কম পিছত ভিডিঅ'টো চাই থাকিব গাইস। লিখা আছে ৰেখা প্ৰকাশন। আৰু ইয়াতে বনাইছে আসাম বুক ফেয়াৰ। তো আমি যোৱাতে বনাই আছে এতিয়া বনা হোৱা নাই ভালকে তাতে মানুহ সোমাব পাৰে এনেকৈ ঘৰ বনাইছে গাইস। আৰু ইয়াত যোন মিটিং চিটিং হ'ব পাৰে কিবা পুৰা ষ্টেজ বনাই থৈছে চেয়াৰত পাতি পুৰা জোগাৰ কৰি থৈছে গাইস। তো গাইস আপোনালোকে যদি ইয়াত গোৱালপাৰাত আহে আপোনালোকে কিবা গভৰ্ণমেণ্ট চাকৰিৰ পৰা যদি কিবা চাকৰি যদি কৰিব খুজি আছে গভৰ্ণমেণ্ট চাকৰিৰ বাবে সকলো সব কিতাপে পোৱা যাব। ইয়াতে বহুত ধৰণৰ কিতাপ আছে মহাভাৰতৰ পৰা ৰামায়ণ পৰা এনে আপোনালোকে স্কুলত যি মানে আমাক যি প্ৰয়োজন হয় গভৰ্ণমেণ্ট কিবা এক্সাম দিবৰ কাৰণে এইটো অভিজিত ছাৰ কিতাপ আপোনালোকে চাব পাৰে সব ধৰণৰ কিতাপ পাই যাব আপোনালোকে। তো গাইস আহিব পাৰা আপোনালোকৰ যদি কিবা আসামিয়াৰ বুক এইবোৰো সব আছে সব ধৰণৰ আমাৰ অসমৰ এনেকুৱা ধৰণৰ বহুত কিতাপ আছে গাইস আপোনালোকে আহি ইয়াত ল'ব পাৰা। যদি আপোনালোকে ক'ৰবাত মই সিদিনা চাইছিলোঁ যে ফ্লিপকাৰ্টত আসামিয়াৰ বুকটো নাই গাইস তো আপোনালোকে ইয়াৰ পৰা ল'ব পাৰা আসামিয়াৰ বুক কিবা বেলেগ ধৰণৰ আপোনাৰ কি ইম্পৰ্টেণ্ট বুক আৰু এনে নলেজেবল বুক ইয়া আপোনালোকে দেখিছে ৰামায়ণ কাহিনী বহুত ধৰণৰ কিতাপ আহিছে গাইস। মানে এতিয়া গ্ৰন্থমেলা আপোনালোকৰ কিবা গ্ৰন্থ যদি মিচিং হৈছে মানে গ্ৰন্থ পোৱা নাই বিচাৰি অনলাইন ইয়াত আহক আপোনালোকে পাব। তো গাইস মোৰ বন্ধু দেৱজিৰ মোবাইলটো ধৰিব দিলোঁ আৰু মই অলপমান ৰামায়ণটো পঢ়ি চালোঁ কেনেকুৱা ধৰণৰ। তো ভাল লাগে অসমীয়াত লিখা আছে এনেতো বেছিভাগ বাংলা থাকে। তো আপোনালোকে অসমীয়াত যদি লাগে ৰামায়ণটো পঢ়িব খোজে তেনেহ'লে ইয়াত যাব অসমীয়াটো পাব আপোনালোকে। তো গাইস ইয়াত আপোনালোকে ৰুবিক্স কিউব যেনে কি কৈছে গাইস এইটো পেৰামিক্স কয় আৰু এনেকুৱা ধৰণৰ চাবিত লগোৱা বস্তু বহুত ধৰণৰ কিবা বস্তু পাই যাব গাইস। এইটো হ'ল পেৰামিক্স কয় মই যেতিয়া ঘূৰাই আছোঁ তো পেৰামিক্সো পাই যাব আপোনালোকে এনে ধৰণৰ বহুতো খেলা বস্তু। তো গাইস আপোনালোকে ইয়াত কি পাব গাইস ইয়াত আপোনালোকে যিকোনো এক্সামৰ কিতাপৰ পৰা আপোনালোকে ইয়াত খোৱা বস্তু আচাৰ আৰু লগতে খেলা বস্তু আপোনালোকে দেখিলে আৰু কিতাপটো পাই যায় গাইস। তো এইখিনিয়ে পাব গাইস। তো আপোনালোকৰ যদি কিবা কিতাপ পোৱা নাই অনলাইন যোগে তো ইয়াত আহিব পাৰা আপোনালোকে চাব পাৰা আছে নাই তো আছে থাকিব লাগে গাইস বহুত ধৰণৰ কিতাপ আছে আপোনালোকে চাব পাৰা।